হেল্ল' বন্ধু বান্ধৱীসকল, এয়া কলপাতখন মই গেছত সেকি লৈছোঁ, ধুনীয়াকৈ ধুই গেছতে সেকি লৈছোঁ। কাৰণ আজি ৰ'দ নাই, ৰ'দটো একেবাৰে নায়েই আৰু দিয়াই নাই, গতিকে অলপ হেৰিতে গেছতে সেকি লেলপা পেলাই লৈছোঁ। এতিয়া ইয়াতে বস্তু এটা বনাইছোঁ, আপোনালোকক দেখাই আছোঁ কি বনাম মই আজি কলপাতেৰে। এইখিনি এতিয়া কাটি ধুনীয়াকৈ হেৰি কৰি ল'লোঁ আৰু পিচ কৰি লৈছোঁ। এয়া গাখীৰ আৰু কল মাৰি লৈছোঁ, মিক্সিত মাৰি ল'ম এইখিনি ধুনীয়া কৰি। আৰু ইয়াতে নিমখ আৰু চেনিটো মাৰি লৈছোঁ একেলগে, ইয়াতে দি লৈছিলোঁ, দি লৈ সেইখিনি ধুনীয়াকৈ মাৰি লৈছোঁ। আৰু এয়া গুড়া, আজি বনাম কলপাত পিঠা। এয়া গুড়াখিনি আছিলে লাৱা গুড়া, আৰু সেইখিনি কল আৰু গাখীৰখিনি দি ধুনীয়াকৈ আটা যেনেকৈ মাৰে সেনেকৈ মাৰি লৈছোঁ, অলপ মাৰি লৈছোঁ। তাৰপিছত কলপাতত এনেকৈ দি সেইটো পেচাই পেলাই বান্ধি লৈ এইখিনি বইল কৰিম পানীত। এই কলপাত পিঠাটো বহুত ধুনীয়া লাগে খাই পেলাই, কল বেছি হ'ব লাগে, মোৰ আজি অলপ কল কম হৈছে। এয়া গোটেইখিনি মোৰ বান্ধা ৰেডি হৈ গ'ল। এতিয়া পানী গৰম কৰি পানীত বইল হ'ব দিম, আৰু বেলেগ একো কৰিব নালাগে, পানীত বইল হ'লে পিঠা ৰেডি হৈ যায়। এইখিনি পানীখিনি কিন্তু উতল আহিব লাগে, উতল নাহোঁতে দিব নালাগে, অলপ উতল আহিলে দিব লাগে। মই উতল অহাত দি দিছোঁ গোটেই পিঠাকেইটা। বেছি বনোৱা নাই, কেইটামান বনাইছোঁ, কাৰণ লাৱা গুড়া বেছি নাছিলে, অলপমানে আছিলে, সেইকাৰণে কমকৈ বনাইছোঁ। আৰু এইখিনি উতলি অলপ সময় উতলিব লাগে দিয়কচোন, 15-20 মিনিটমান উতলিলে হৈ যায়। সেইখিনি উতলাৰ পিছত ৰেডি হ'ল। তাৰপিছত এতিয়া খৰাহিত মই এইটো কাঢ়ি লৈছোঁ, কেইটামান মই মানুহজনক দিম আৰু কেইটামান আমি খাম। আপোনালোকে বনাই খাই চাব, বহুত টেষ্টি হয় খাবলৈ। আজিলৈ আহিছোঁ, বাই।